নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে কুশলে আছেনে? নিশ্চয় আজি ভোগালীৰ আয়োজন সকলোৰে, আৰু মোৰ আখলতো অকণমান কিছু পৰিমাণে মই আয়োজন কৰিছোঁ। মই নাৰিকল ৰুকিছোঁ, এয়া 2টা নাৰিকল লৈছোঁ, আৰু ইয়াৰে মই কেইখনমান বিস্কুট বনাম নাৰিকল আৰু চাউলৰ গুড়িৰে, আৰু কেইখনমান মই ঘিলা পিঠা বনাম আৰু নাৰিকল লাড়ু বনাম। আহক, এয়া মই নাৰিকলখিনি ৰুকি প্ৰায় শেষেই হ'ল। এয়া মই 2টা নাৰিকল ৰুকিছোঁ, এনেদৰে গোটেইখিনি মই ৰুকিছোঁ। এয়া তাৰপিছত মই পিঠাগুড়ি লৈছোঁ। পিঠাগুড়িখিনি মই কিনি অনা, সেইখিনি মই এনেকৈ অকণমান কেৰাহী এটাত গৰম কৰি লৈছোঁ। এয়া অকণমান গৰম কৰি লৈছোঁ পিঠাগুড়িখিনি, মানে গৰম ভাৱ অহালৈকে, আৰু বেছিকৈ ভাজিব নালাগে। এয়া মোৰ পিঠাগুড়িখিনি ভজা হৈ গ'ল, পাত্ৰত ঢালি লৈছিলোঁ। তাৰে পৰা মই কাঁহী এখনত, এই থালখনত মই অলপ অলপকৈ উলিয়াই লৈছোঁ। এয়া যিখিনিৰে বনাম সেইখিনিহে উলিয়াই ল'ম, কাৰণ পিছত আকৌ পিঠাগুড়ি লগা হ'ব পাৰে। এনেদৰে মই যিখিনি দৰকাৰ সেইখিনি মই থালখনত উলিয়াই লৈছোঁ। আৰু এটা মই মিশ্ৰণ বনাইছোঁ। এয়া হ'ল গুড় আৰু নাৰিকল অকণমান ভাজি তাত মই গুড় দিছোঁ, আৰু গুড়ত মই পানী অকণমান দিছোঁ, দি এইখিনি অকণমান জুলীয়া এটা মিশ্ৰণ বনাইছোঁ। আৰু এই মিশ্ৰণটো এয়া ৰেডি হৈছে এনেদৰে, ধুনীয়া এটা গ্ৰেভি টাইপৰ হৈছে, ধুনীয়া। আৰু এইখিনি মই অলপ অলপকৈ চাউলৰ গুড়িৰ লগত এনেকৈ মিক্স কৰি মই এনেকৈ অলপ অলপকৈ আটা মৰা দি এনেকৈ সানিছোঁ। আটা মাৰোঁতে যেনেকৈ আমি মাৰোঁ তেনেকৈ অকণমান টান এটা ডো বনাব লাগিব। কিন্তু এয়া গুড়ৰ মিশ্ৰণখিনি দিওঁতে অলপ কমকৈ দিব লাগিব, কমকৈ দি মাৰি দিব লাগিব। ইয়াৰে মই বিস্কিট বনাম। বহুতে চাগে বনায় এনেকৈ, আৰু মই এইটো বস্তু প্ৰায় ঘৰত বনাই থাকোঁ, আৰু বিহু বুলিও কেইখনমান বনালোঁ, আপোনালোককো দেখুৱালোঁ। এয়া এনেদৰে প্ৰায় মোৰ এইখিনি এনেকৈ বনোৱা হৈছে। এনেকৈ অকণমান টান হ'ব লাগিব মাৰোঁতে, সেইকাৰণে অলপ অলপকৈ দি মই সেয়া কৰিছোঁ, মাৰিছোঁ বস্তুখিনি। এনেদৰে মাৰি কিনে মোৰ প্ৰায় ডোটো ৰেডি হৈছে, দেখিছেনে? অলপ টান হৈছে। এয়া এনেকৈ এয়া পূৰা ধুনীয়াকৈ লাগি গৈছে, আৰু এইখিনি মই অলপ সময়ৰ কাৰণে ৰাখি থৈ দিব লাগিব। এনেদৰে টান ডো এটা মোৰ ৰেডি হৈছে। এইটো মোৰ হৈ গ'ল, এইটো মই ৰাখি থৈ দিলোঁ অলপ সময়ৰ কাৰণে। আৰু এইফালে মই এইখিনি মোৰ বৰা চাউলৰ, সেইখিনি হ'ল মোৰ বৰা চাউলৰ ঘিলা পিঠাৰ কাৰণে। আৰু এয়া মই কেৰাহীত নাৰিকলৰ লাড়ু বনাবলৈ 2টা নাৰিকল এনেদৰে মই কেৰাহীত ভাজি আছোঁ। কেৰাহীখন অকণমান গৰম হোৱাৰ লগে লগে মই চেনি আৰু নাৰিকল ৰুকাখিনি ধুনীয়াকৈ সানি লৈছোঁ। যিখিনি পৰিমাণৰ, এটা নাৰিকলত যিখিনি 1 কাপ চেনি লাগে, আৰু লগত মই 2টা ইলাচি ধুনীয়াকৈ ধুই ইয়াৰ লগত ভাজি আছোঁ। অকণমান কৰ্পূৰো দিছোঁ, আৰু অকণমান মই এনেকৈ বনাওঁ, আৰু কমলা টেঙাৰ বাকলি অকণমান ৰুকি দিছোঁ, একদম অকণমান দি পেলাই মোৰ মিশ্ৰণখিনি এনেদৰে মই ভাজি আছোঁ। ভাজা হ'ব, আঠা এৰিব, পানী এৰিব, চেনিটো ধুনীয়াকৈ গলি যাব, নাৰিকলৰ লগত লাগি যাব, তেতিয়া মই নমাই দিম। নাৰিকলৰ লাড়ু অসমীয়া মানুহেনো কোনেনো বনাব নাজানে, হয়নে? সকলোৱে জানে। গতিকে ময়ো এনেদৰে বনাইছোঁ বিহু বুলি, আৰু সেয়াই মই আপোনালোকৰ ওচৰত এইখিনি শ্বেয়াৰ কৰিলোঁ। আৰু এইফালে মোৰ বৰা পিঠা, এয়া মোৰ ঘিলা পিঠা, বৰা চাউলৰ ঘিলা পিঠা ৰেডি হৈছে। এইখিনি ঘিলা যে হৈছিলে সেইখিনি বৰা চাউলৰ, এয়া ঘিলা পিঠা বৰা চাউলৰ বনাইছোঁ। ইয়াতে একো নাই, অকণমান গুড়ৰ পানী আৰু অকণমান বেকিং পাউডাৰ দি পেলাই মই মিশ্ৰণটো ধুনীয়াকৈ ডো এটা বনাই থৈ দিছিলোঁ 10 মিনিটমান। তাৰপিছত মই এনেদৰে পিঠাৰ আকাৰ দি পেলাই এনেদৰে মই ভাজিছোঁ ৰিফাইন তেলত। এয়া ধুনীয়াকৈ ফুলি উঠিছে, দেখিছেনে? আৰু খাবলৈ এইটো বিৰাট ধুনীয়া হ'ব। মানে যোৱাবাৰো মই এনেদৰে বনাইছিলোঁ, আৰু প্ৰায় বনাওঁ এনেকৈ। এয়া কিছুমানে কয় বৰা চাউলৰ ঘিলা পিঠা হেনো পিছত টান হয়, কিন্তু মই বনালে টান নহয়, মই এনেদৰে বনাওঁ।
এনেদৰে মই ঘিলা পিঠাখিনি বনাইছিলোঁ। ঘিলা পিঠা মোৰ এনেদৰে ৰেডি হৈছে। এয়া ঘিলা পিঠা। আৰু ঠিক তেনেদৰেই মই বিস্কিটখিনিও বনাইছিলোঁ। বিস্কিটখিনি বনোৱা ভজা মই আপোনালোকক ভিডিঅ'টো দিয়া নহ'ল বাৰু। আৰু নাৰিকলৰ লাড়ু চাওক, এইখিনি মোৰ ঘিলা পিঠা আৰু এয়া ঘিলা পিঠা আৰু বিস্কুট। বন্ধু বান্ধৱীসকল, ভোগালী বিহুৰ শুভেচ্ছাৰে মোৰ ভিডিঅ'টো আছিলে এইখিনিয়ে। আজিলৈ এৰিলোঁ। নমস্কাৰ, ধন্যবাদ। ভালে